আজি আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিৱস উপলক্ষে অলপ পলম হ'লেও আমি কোকৰাঝাৰ জিলা বিজেপি যুৱ মৰ্চাই আয়ুষ্মান ভৱ প্ৰগ্ৰাম লৈ এটা ৰক্তদান শিবিৰ ইয়াত আয়োজন কৰা হৈছে। ইয়াত বহুত আমাৰ যুৱচাম আহি পেলাই ৰক্তদানত ভাগ ল'বলৈ আহিছে। মই তেওঁলোকক ধন্যবাদ দিছোঁ। আৰু আমাৰ উদ্দেশ্য, ভাৰত চৰকাৰ যে উদ্দেশ্য, আমাৰ অসম চৰকাৰৰ উদ্দেশ্য কি, আমাৰ মাজত বহুত বেমাৰী আছে, যিবিলাক বেমাৰী মানে ইকনমিকেলি ছাৰ্ভাইভেল কৰাৰ সুবিধা, তেওঁলোকে যেতিয়া বেমাৰৰ পৰি ব্লাড লাগে তেতিয়া ব্লাডখিনি দিব নোৱাৰে। গতিকে আমি আমাৰ তৰফৰ পাৰ্টিৰ তৰফৰ পৰা যিমানখিনি সম্ভৱ এইখিনি ব্লাডটো দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ, যাতে কমচে কম মানুহ যিবিলাক নিডি মানুহ তেওঁলোকে অলপ ব্লাড পাই হ'লেও ডাঙৰ বেমাৰৰ পৰা আৰোগ্য পাব পাৰে। এইটো আমি চেষ্টা কৰি প্ৰগ্ৰামটো কৰিছে আৰু আশা কৰিছোঁ এই প্ৰগ্ৰামৰ দ্বাৰা আমাৰ আজি এই ভাৰতবৰ্ষত যিমানখিনি গৰীব দুখীয়া মানুহ আছে তেওঁলোকে অলপ সকাহ পাব। কাৰণ ৰক্তদান জীৱন দান, এইটো আপোনালোকে নিশ্চয় জানে। ৰক্ত থাকিলেহে জীৱন থাকিব, ৰক্ত নাথাকিলে জীৱন নাথাকিব। গতিকে যিমানখিনি সম্ভৱ এইটো সহায় কৰিবৰ কাৰণে প্ৰগ্ৰাম কৰা হৈছে। আৰু ইয়াত আশা কৰিছোঁ আমি আজি নহয় আগতেও কৰা হৈছে আৰু বিগত দিনবোৰো কৰা হৈছে আৰু আগতো দিনবোৰ কৰিবলৈ লৈছে। গতিকে ইয়াত যিখিনি ভাগ লৈছে, যিবিলাক মানে আমাৰ যুৱচামে ইয়াত নিজৰ নিজৰ ৰক্ত দিবলৈ ওলাইছে, তেওঁলোকক ধন্যবাদ দিছোঁ। আমাৰ মেডিকেলৰ যে আমাৰ সুপাৰিনটেণ্ডেণ্টৰ লগতে জইণ্ট ডিৰেক্টৰ আৰু অন্যান্য ডক্টৰ নাৰ্ছবিলাকো ধন্যবাদ দিছোঁ, তেওঁলোকে ইয়াত ভাগ লোৱাৰ কাৰণে। আৰু পাৰ্টীৰ সকলো কাৰ্যকৰ্তাক ধন্যবাদ দিছোঁ আৰু আপোনালোকক ধন্যবাদ দিছোঁ যাতে এইটো হাইলাইট কৰে আৰু আগন্তুক দিনত আমাৰ সকলো জনগোষ্ঠীয়ে বেমাৰ ফ্ৰী, ৰক্ত ফ্ৰী, ৰোগ নিৰ্মূল আমি ভাৰত গঠন কৰাৰ বাবে আমি আগবাঢ়ি যাব পাৰোঁ। মই এইটোকে চবকে অনুৰোধ কৰাই সকলোকে আকৌ ধন্যবাদ দিছোঁ যাতে এই প্ৰগ্ৰামটো ছাকচেছ হয়।